হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালেই হ'ব আৰু মোৰো খবৰ ভাল। আৰু এতিয়া মই দুপৰীয়া ওলাই আহিলোঁ পথাৰলৈ টেঙা খাবৰ কাৰণে। পূৰা আজি খাম ৰবাব টেঙা। দেখিছেনে ইমান ৰঙা নহয় ৰবাব টেঙাটো। আপোনালোকে খালেনে এই বছৰৰ ৰবাব টেঙা? মই কিন্তু আজি ফাৰ্ষ্ট টাইম খাম দেই এইটো বছৰৰ। মইনো আজি কেনেকৈ ৰবাব টেঙা খাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আপোনালোকেনো কেনেকুৱা ছিষ্টেমত খায় ৰবাব টেঙা কমেণ্ট কৰি জনাব নাপাহৰিব। পূৰা ভোট জ্বলা, নিমখ, মিঠাতেল আৰু অকণমান ধনিয়া পাত দিম, মজা লাগিব খাই। আপোনালোকে খায়নে এনেকৈ ৰবাব টেঙা? এয়া টেঙা ৰেডি হৈ গ'ল আৰু এতিয়া খোৱাহে কথা আৰু। লোভ লাগিছেনে আপোনালোকৰ? লাগিছে যদি আহি যাওক আৰু মোৰ লগতে খাব। মজা হৈছে কিন্তু টেঙাখিনি খাবৰ কাৰণে বহুত ধুনীয়া হৈছে। জ্বলাটো অকণমান বেছি হৈছে বাৰু, তথাপিও চলি যাব। কিন্তু টেঙাখিনি বহুতেই ভাল হৈছে, মজা। পথাৰত এনেকৈ ৰবাব টেঙা খাই বা যিকোনো টেঙা খাই ভাল লাগে নহয় জানো? আপোনালোকে খায়নে? আৰু এইফালৰ ভিউটো চাওকচোন, ইমান ধুনীয়া। তেন্তে আজি ইমানেই আছিলে। বাই বাই।